আজি মানে এখন বিয়া খাবলৈ গৈ আছো, গম পাইছে নে নাই? কলিয়াবৰত এখন বিয়া আছে, আমাৰ খুৰীৰ ককায়েকৰ বিয়া। তাকে বিয়া খাবলৈ গৈ আছো, আহকচোন যাওঁ বিয়া খাবলৈ। বিয়া খাবলৈ যোৱাৰ আগতে ঘৰৰ পৰাই যিহেতুকে ব্লগটো ষ্টাৰ্ট কৰিছো, বিয়া খাবলৈ যোৱাৰ আগতে চাহকণ মেইন, চাহকণ আগতে খাই লওঁ। খোৱাটো মেইন ভাই, আগতে খাই লওঁ চাহকণ, তাৰপিছত গৈ আছো। আমি যাবলৈ ওলাই গ'লো, বিয়ালৈ গৈছো যেতিয়া প্ৰেজেণ্টটোতো মেইন। প্ৰেজেণ্ট চেজেণ্ট লৈ ল'লো, দৰা কইনাৰ কাৰণে দুটা প্ৰেজেণ্ট লৈ লৈছো। আহকচোন গৈ থাকো। A few moments later. চাওকচোন পৰিৱেশটো কেনেকুৱা লাগিছে বাৰু। আমি ঘৰৰ পৰা ওলাই আহিলোঁ, অলপ দূৰ পাই গ'লোহি। চাওকচোন পৰিৱেশটো একদম মুকলি পথাৰৰ মাজেদি এটা ৰাস্তাৰ মাজত আছোঁ আমি। মুকলি পথাৰৰ মাজত ইমান ধুনীয়া বতাহ দি আছে। আমাৰ এই যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। মোৰ লগৰটো আছে, লগৰটো আহিছে, তাৰ লগতে আমাৰ যাত্ৰাটো আৰম্ভ কৰিব ওলাইছে। চামগুৰি পাই গ'লোঁ, চামগুৰি পাই গ'লোঁ। এয়া চামগুৰিত তেল অকণ ভৰাই লওঁ। আমি খালেওতো নহ'ব, গাড়ীখনতো খুৱাব লাগিব। এইটো তেল ডিপু, আহকচোন তেল ভৰাই লওঁ। আমি খালেও নহ'ব, তেল অকণ ভৰাবই লাগিব গাড়ীখনত, ভৰাই লওঁ। A few moments later. তেল ভৰাই হৈ গ'ল। আমি গৈ আছোঁ, এই আগত গৈ আছে দাদা আৰু বৌ। আমাৰ ঘৰৰ ওচৰৰে দাদা আৰু বৌ গৈ আছে, আমিও পিছে পিছে গৈ মাজে মাজে গৈ আছোঁ। ইমান ধুনীয়া গাঁৱলীয়া এটা পৰিৱেশৰ মাজে মাজে গৈ আছোঁ, ইমানেই ধুনীয়া লাগিছে। পাইছোহি আৰু পামগে আৰু আহক। আমি একেবাৰে আহি ভিতৰত আহি বহিলোহি, সেইকাৰণে দেখাব পৰা নাই, দেখাম বাৰু আস্তে আস্তে। আমি একেবাৰে আহি পেলাই ভিতৰতে বহালে যেতিয়া ভিতৰতে বহিছোঁ আৰু দেখাম বাৰু আস্তেকৈ ওলাই গৈ পেলাই। এয়া আমাক খাবলৈ দিছে, খোৱাটো মেইন, সেইটো কাৰণে খাই লওঁ। মেইন হ'ল খোৱাটো, খাই লওঁ, খোৱাৰ পিছত লগ পাই আছোঁ।
খোৱাৰ পিছত লগ পাই আছোঁ। A few moments later. অকণ আপোনালোকক বিয়া ঘৰখন দেখাই দিওঁ। ওলাই যাম আৰু যোৱা নাই, যাবলৈ ওলাইছোঁ আৰু দৰা কইনা ফটো মাৰিব আমি যাম। এয়া আমাৰ দৰা আৰু এয়া আমাৰ কইনা। ফ্ৰেণ্ডছ, কালি ভিডিঅ'টো বনাব নোৱাৰিলোঁ, কালি অহা দেৰি হ'ল, ৰাতি আপোনাৰ 8:30মান বাজিল আহি পাওঁতে, সেইটো কাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আৰু আমাৰ যিখন গাড়ী আছিলে সেইখনৰ আগ চকাটোও পামচাৰ হ'ল, সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল। আৰু বিয়া ঘৰতো ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ নতুনকৈ মই ভিডিঅ' ইউটিউব চেনেল খুলিছোঁ, নতুনকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ, তো মানুহ ধেৰ আছিলে, সেইকাৰণে লাজ লাগিলে ভিডিঅ'টো বনাবলৈ, সেইকাৰণে ইমানটো নবনালোঁ। যিখিনি বনাইছোঁ সেইখিনিয়ে দিছোঁ, চাবচোন কেনেকুৱা পালে। আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।